কি কৰি আছে এই যে কচুজোপা ফল ওলাইছে এইটো খাব পৰা যাবনে বাৰু এইটো খাই জানো এইটো তাকেতো ৰঙা কচু এনেই দেখোঁ কিন্তু খাই নাখায় নাজানো নাখায় ওলাব নাখায় কি তই কি কৰি আছ আকৌ লকডাউন দিছে নহয় মানে 2 সপ্তাহলৈ বৃদ্ধি আজি বেপাৰ ন প্ৰশ্ন নকৰে মই চোৱাই নাই হেডলাইনকেইটা পঢ়ি দিয়ে আংশিক শিথিলতা সহ কামৰূপ মহানগৰত 2 সপ্তাহ বৃদ্ধি লকডাউন কিন্তু নিয়ম কিছুমান থাকিব একেবাৰে বন্ধ দিলেও ৰাইজৰ অসুবিধা হৈ যায় সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ পথৰ কাষৰ সকলো দোকান ব্যৱসায়িক প্ৰতিষ্ঠান এদিন এৰি এদিন খোলাৰ অনুমতি এদিন পথৰ সোঁফালৰখিনি খুলিব এদিন বাওঁফালৰখিনি খুলিব বাতৰিটো ঠিক মই বুজি পোৱা নাই কি পঢ়ি দিয়ে মানে পৰা নাই মানে এইটো ধৰি লওক গণেশগুৰি ৰোড এদিনে এদিন দোকানবিলাক খুলিব এদিন সোঁফালৰখিনি খুলিব এদিন বাওঁফালৰখিনি খুলিব এইটো কথা হ'ল কি চা মই এইফালৰ পৰা গৈছোঁ এইফালৰ পৰা যাওঁতে মোৰ সোঁফাল হ'ব এইটো চাইড আৰু সিফালৰ পৰা আহিলে মোৰ সোঁ চাইড হ'ব এইটো চাইড হয়নে এতিয়া মই ওলাওঁতে কোনটো সোঁফাল বুলি ভাবিম এইটো কিন্তু ভাবিবলগীয়া কথা দেই মানে যদি ক'লেহেঁতেন যে পথৰ এইফালৰখিনি খুলিব বা এদিন সিফালৰখিনি খুলিব কিবা এটা দিশ নিৰ্ধাৰণ কিন্তু যদি অকল সোঁফাল বাওঁফাল বুলি কয় মই যদি 6 মাইলৰ ফালৰ পৰা যাওঁ এইফালে সোঁফাল ইফালে বাওঁফাল আকৌ যদি গণেশগুৰিৰ ফালৰ পৰা এইফালে আহোঁ ইফালে সোঁফাল এইফালে বাওঁফাল মানে গোটেই কথাটো কনফিউজিং হৈ থাকিল এটা কথাই বুজি ল সোঁফালে বাওঁফাল বাওঁফালে সোঁফাল আগৰ আমাৰ মহাভাৰত ৰামায়ণ আদিতো এনেকুৱা ধৰণৰ এই ডেটক কথা কিছুমান আছিল বুজিবলৈ দিগদাৰ ইটোকে ধৰিম নে সিটোকে ধৰিম গতিকে একো কথা নাই মানে এতিয়া এটাই কথা সোঁফাল মানে বাওঁফাল বাওঁফাল মানে সোঁফাল সেইটোৱে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি